नमस्कार बिजनेस लाइन एम चेनेলত मैं निरंजन बर्मन आपलोक स्वागतम जनाइছোঁ। দেখা পাইছে ইয়াত মানে গাহৰিৰ পোৱালিকেইটাক দানা দিছিলোঁ, তো গোটেইখিনি দানা খাই শেষ বৰ্তমান দেখা পাইছে। আৰু আগত কি হৈছিল মানে দিছিলোঁ সেইটো বাচনত, তো বাচনত বৰ্তমান সৰু হয় মানে গোটেইকেইটাই খাব নোৱাৰে। মানে এই সৰু পোৱালিকেইটা অলপ দুৰ্বল হৈ আছে, মানে দানা খোৱাত অসুবিধা হয়, সেইকাৰণে ইয়াত তলতে দি দিছোঁ। তো দেখা পাইছে বৰ্তমান গোটেইকেইটা দানা খাই মানে একদম পেটটো বাহিৰত ওলাই গৈছে। হয়, আৰু এটা কথা মানে বহুতে কয় যে ইয়াৰ পেটটো বাহিৰত কেনেকৈ ওলায়, মানে আমাৰ গাঁৱত আৰু বহুত পালন কৰি আছে, সিহঁতৰ গাহৰি কি কয় পেটটো বাহিৰত নোলায়, মানে এরকম মানে কেনেকুৱা অলপ খিনাই থাকে। তো কথা হ'ল যে আমি খাদ্য ইহঁতক এনেকুৱা খাদ্য দিওঁ যাতে খাদ্য খাই যাতে বেছি হৈ যায়। ইহঁতক মানে ফুল পেট খাদ্যটো পালেহে মানে ইয়াৰ স্বাস্থ্যখিনি ভালে থাকে। আৰু দেখা পাইছে ইয়াত মানে 40 দিন বয়সত ইয়াৰ স্বাস্থ্যবিলাক কেনেকুৱা হৈছে। মানে এইখিনি হৈছে মানে ঘুংৰু জাতৰ, জানে যে ঘুংৰু জাতৰ গাহৰি কেনেকুৱা, আৰু ইয়েক্সাৰ হেমচিয়াৰ সেইবিলাক কেনেকুৱা। তো যিবিলাক ইয়েক্সাৰ আৰু হেমচিয়াৰ আছে সেইবিলাক মানে অলপ ইহঁতৰ কাৰণে মানে কি ইমিউনিটি ছিষ্টেমটো অলপ কম থাকে, মানে আৰু বাৰণ ক্ষমতাটো বেছি থাকে। আৰু আমাৰ যিবিলাক ঘুংৰু জাতৰ ইয়াৰ বাৰণ ক্ষমতাটো অলপ কম, কিন্তু তথাপিও মানে যত্নৰ ওপৰত মানে যদি ভাল যত্ন কৰে তেতিয়াহ'লে বাৰণ ক্ষমতাটো বহুত বেছি। আৰু ইয়াৰ মানে বাহিৰত এৰি দি মানে এনেকৈ ৰাখিব পাৰি। আৰু ইয়েক্সাৰ আৰু হেমচিয়াৰ এইবিলাক কি হয় বাহিৰত এৰি দি ৰাখিলে মানে কিবা বেমাৰ আজাৰৰ প্ৰব্লেম হ'ব পাৰে। মানে ইয়াৰ মানে ইমিউনিটি ছিষ্টেম বহুত বেছি, বেমাৰ আজাৰ বহুত কম হয় ইয়াৰ। তো দেখা পাইছে। আৰু এইটো ইয়াক দিছিলোঁ আমি বৰ্তমান এই পিগলেট যিটো ফিড আহে সেইটো দিয়া নাই, মানে ইয়াত দিছিলোঁ ব্ৰইলাৰৰ ফিড আৰু এই চাপৰ যিটো আমি ব্ৰাণ বুলি কওঁ সেইটো মিহলাই দিছিলোঁ। তো দেখা পাইছে। আৰু ইয়াৰ চাইজবিলাকো বহুত ধুনীয়া হৈছে। আৰু বেপাৰী আহিছিল, মোটামুটি ইয়াৰ 2500কৈ দাম দিছে বৰ্তমান। আৰু এসপ্তাহ ৰাখিম, চাওঁ মানে কিমানকৈ চেল কৰিব পাৰোঁ। আৰু যিহেতু মোবাইলত কেতিয়াবা সৰু দেখা যায়, কেতিয়াবা ডাঙৰ দেখা যায়। এতিয়া বেছি ওচৰত আনিছোঁ, মানে ইয়াত বেছি ডাঙৰ দেখা পাইছে, কিন্তু ইমানো ডাঙৰ নহয়। অলপ দূৰত লৈ আপোনালোকক দেখুৱাই আছোঁ, ইয়াৰ চাওক কেনেকুৱা ডাঙৰ। মানে ইয়াৰ বৰ্তমান এনেকুৱা থাকিলে মানে ইয়াৰ অৰিজিনেল চাইজটো আপোনালোকে চাব পাৰিব। আৰু যদি ইয়াক ওচৰত লৈ যাওঁ তেতিয়াহ'লে মানে বেছি ডাঙৰ দেখা পাব। চাওক মানে ওচৰত আনিলে এনেকুৱা দেখাত এনেকুৱা লাগিব যে এটা গাহৰি মোটামুটি 15 কেজি 20 কেজিমান ওজন হ'ব ইয়াৰ, কিন্তু ইমান ডাঙৰ নহয়। মোটামুটি 8 কেজি 9 কেজি, কোনোবা এটা 10 কেজি এনেকুৱা ওজন আহিছে ইয়াৰ। আৰু দেখা পাইছে কমপ্লিট দানা খাই শেষ। আৰু এইবিলাক আছে কনকনাথ মুৰ্গী আছে অলপ, মানে এইবিলাকো ইয়াৰ পৰা দানাবিলাক খাই আছে। তো যদি আপোনালোকে গাহৰি আৰু কুকুৰাৰ বিষয়ে অধিক জানিব বিচাৰে ভিডিঅ'ত লাইক এটা কৰি ৰাখিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, মানে সকলো ধৰণৰ আপডেট পাই থাকিব। আহ 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 আহ